হেল্ল' গাইজ, আকৌ এটা নতুন ব্লগ লৈ আজি কাৰণটো আপোনালোকক নকওঁ। আজি এটা বিশেষ কাৰণ আছে। বিশেষ কাৰণত আমি টাউন যাব ওলাইছোঁ। তাৰপাছত আজি কি বিশেষ দিন, কি বিশেষ আছে চাই থাকক। পিছত কম, ছাছপেঞ্চনত ৰাখিছোঁ। একেবাৰে লাষ্ট টাইমতহে কম, লাহে লাহে গম পাই যাব। এতিয়া ওলাইছোঁ লাহেকৈ যাবলৈ, টাউনলৈ যাওঁ। চাই থাকিব ভিডিঅ'টো, পিছত ওলাই যাব সকলো। মই এতিয়া ৰেডি হ'লোঁ। তাৰপাছত এতিয়া যাম আৰু লাহেকৈ, পাপাই কণ্ডাত থৰিব। তাৰপিছত আজি লাইন গাড়ীত যাম বাই এজনী লগত। এতিয়া আমি গৈ আছোঁ অটত। তাৰপিছত গৈ পিনি ছাছপেঞ্চনত ৰাখিছোঁ। নাই কোৱা ক'লে নাই কোৱা লাষ্টত আহিছোঁ এতিয়া। তাৰপাছতহে আৰু মানুহ আমি মানে বাটটো পাৰ হৈ গুচি আহিলোঁ। আমি আহি পেলাই আহিছোঁ এয়া গোলাঘাটত বাৰ লগত খোজকাঢ়ি খাম আমি এতিয়া। ছোৱালীবিলাকৰ ফেভৰেট ন। এতিয়া আমি এটা বিশেষ কামৰ কাৰণে গৈছোঁ, এইটো বস্তু লৈ পিনি। এটা শুভ দিন আজি আমাৰ কাৰণে, অসমীয়া চিনেমাৰ উত্তৰণৰ কাৰণে আৰু গংগাৰ শুভাকাংক্ষী হিচাপে আমি সকলোকে এতিয়া মৰম বিলাবলৈ যাওঁ। মৰম মানে কি? ৰাস্তাত বহি থকা লোকসকলক আমি চাউল, দাইল, পিঁয়াজ, আলু আৰু নিমখৰ একোটাকৈ টোপোনা প্ৰদান কৰিম। এয়া আমি ওলাইছোঁ এতিয়া, আমি গৈ আছোঁ বিলাবলৈ। দাইল হওক এইবোৰ দাম গতিকে অন্ততঃ আজি পৰিয়ালৰ সৈতে যাতে তেওঁলোকে ভালকৈ এসাঁজ খাব পাৰে তাৰে ব্যৱস্থা কৰিছোঁ। এয়া আমাৰ লাগি আছে। এতিয়া পিছলৈ দেখা দিয়া অৱস্থাখন সকলোৱে চাব। আজি ৰিলিজ বলক আমাৰ লগত ভিডিঅ'টো চাই গৈ থাকে। জানা নহয়, নাম্বাৰটো জানা নহয়, জানা নহয়। অকণমান মৰম মানে মৰমৰ টোপোলা দিয়া হৈছে। যিমান পাৰোঁ মানুহক মানে আমি প্ৰস্তুতি পৰামৰ্শ বাইদেউ আছে। আমি তেখেতৰ শুভাকাংক্ষী ভাৱতে খুব ফ্ৰেণ্ড হয়। গংগা এখনি প্ৰতিক্ৰিয়া প্ৰস্তুতি পৰামৰ্শ আশীৰ্বাদ কৰিব আৰু পৰিয়ালৰ সৈতে আজি একেলগে এসাঁজ খাই আমাক আছে দেই। আপুনি হেৰি কৰি লওক, ভৰাই ল'ব। আপুনি মূলাটো ভৰাই লওক। ঘৰত কিবা আছে নেকি? নাই নহয়, ছাতিটো অত ওপৰলৈ খাই দিয়ক, মাৰি দিব চাই। ফটো মাৰি আছোঁ। এতিয়া আমি গৈ আছোঁ। আমি এতিয়া ছজন আছিলোঁ আৰু চাৰিজন আছোঁ। ফাটি গৈছে গৰমত একদম, মানে কি ক'ম আৰু, অৱস্থা বেয়া হৈ গৈছে। মোৰ দি গৈ আজৰি হাত ওলা হৈ আছে, ডিঙি শুকাই গৈছে। পানী খাব লাগিছে। অধিয়া পানী খাই দিওঁ। এইটো পানী বটলটো কেনেকুৱা চা, নতুন ওলাইছে এইবোৰ। এনাৰ্জি শেষ বোলে, ORS খাইগে। ORS খাওঁ লাগি গৈছেগৈ। জোচ আছিলে মানে প্ৰস্তুতি বা লগত আছিলে কাৰণে আজি প্ৰস্তুতি বা লগত নাই, জোচ নাইকিয়া হৈছে। প্ৰস্তুতি বাবা কেনেকুৱা জোচ ফটো লৈ লৈ জোচ পানী থাকিবলৈ আছে। কোনফালে? অঁ, ভালে যায়গৈ বোলে আমাৰ পানীৰা। কেনেকুৱা লাগিলে তোমাৰ পাই? আপোনাৰ এইটো পাই কেনেকুৱা লাগিলে? অঁ, আমাক দিব লাগিব। চব প্ৰায় ভাগৰুৱা হৈ পৰিছে। প্ৰস্তুতি প্ৰস্তুতি হৈ গ'ল। অমিতাৰ পৰা প্ৰেৰণাৰ খাচ আৰু কি হৈ গৈছে? আইলছ আছোঁ। আইলছ ইয়াত পাবলৈ নাই নহয়, সেইকাৰণে ইয়াৰ মানুহ ভিতৰত সোমাই একো নাই। মানে গৰমত কিবা হৈ একদম সেইকাৰণে ইয়াতে আইনা চাই লৈছোঁ। আমি এতিয়া গংগা ৰেডি চাব 2:15 আমি চাবলৈ ৰেডি।
কাটিবলৈ আহিছোঁ কেক কাটিব আহিছোঁ এয়া গংগা কেক কাটিব আহিছোঁ ছবি কম बढ़िया 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 हाँ दुआ बढ़िया আহিছে কেক এপিচ এপিচ খাব লাগিব দে চবে ঐ এইফালে কেক দিবা এইফালে কেক দিবা অসমীয়া চিনেমাৰ উত্তৰণৰ কাৰণে যাতে মানুহে অসমীয়া চিনেমা চায় আমি সদায় কি হিন্দী চিনেমাৰ কাৰণে পাগল কিন্তু আমি অসমীয়া চিনেমা যদি আমি এচাম কোনে চাব আমি ইউটিউবটো আমি আগবঢ়াই নিব লাগিব হয় ন গংগা এখনি বুৱতী হিয়া গতিকে সকলোৱে আজিৰ পৰা কি পাব কৰক গংগা এখনি বুৱতী হিয়া বৰ্তমান চিনেমা হলত সোমাইছোহি দেই প্লেটিনাম কোনফালে ওপৰত প্লেটিনাম ওপৰত টিকেট কেইটা বঢ়াই দিম ঠিক নম্বৰ আছে অ' টিকেট মই দি থৈ গুচি আহিলোঁ যে মই এডোখৰ আনিবলৈ পৰা আহি গ'লোঁ এতিয়া চিনেমা হলত বহি আছোঁ এয়া গংগা চাম আজি গংগা এখনি বুৱতী হিয়া আমি বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ এয়া আমি বহিলোঁ সকলোৱে একদম টিম গংগা বহি লৈছোঁ ধ্ৰুৱদা আগফালে নি আপোনাৰ ইয়াতহে আছিলে পিছলৈ নাযায় বোলে মন বেয়া দুখ আৰামছে হেভি দুখ কি কৰিম উপায় নাই ৱালখনৰ কাৰণে ৱালৰ কাৰণে ভাঙি দিয়ে এইফালে পিছত আমাৰ দাদাসকল বাইদেউ এগৰাকীও আছে ভণ্টি এজনীও আছে কি হৈ গ'ল এতিয়া ভিতৰত বহিছোহি গংগা চাবলৈ বুলি পইচা খৰচ হৈছে কিন্তু অলপমান প্ৰমোচন বল্লে 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 চাবলৈ এক্সাইটেড আৰু কিমান মিনিট আছে বল্লে বল্লে আমি চাবলৈ এক্সাইটেড 5 মিনিট আছে ধৰি লওক ট্ৰেইলাৰটোকে লগাই থ'ব পাৰিছে গংগা এখনি বুৱতী হিয়া অ' গাই দিয়া এবাৰ বিপ্লৱ দা বিবেক দা
মানুহে বন্ধ কৰে নিজে বন্ধ হৈছে আহি যোৱা এনেকৈ মই চিনেমা মানে চিনেমা হলত এখনো চিনেমা চোৱা নাচাওঁ মোবাইলত ওলোৱালে ৰৈ থাকোঁ মোবাইলত ওলাব চিনেমা চাম কিন্তু এইবাৰ নাই এইবাৰ মই ৰ'ব নোৱাৰিলোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম চৰি যে স্পৰ্টিঙত যে গুড বয় কি লাগে ট্ৰেইলাৰ লাগে কিবা এটা লাগে গান লাগে গান আমাৰ গ্ৰুপটো একদম অঁ বজাই দিয়কচোন ট্ৰেইলাৰটোকে গংগা এখন মোক বহুত নে ট্ৰেইলাৰটো ট্ৰেইলাৰ বজা দো ট্ৰেইলাৰ বজা আমি গোটেই এইটো ফালি আছো আমি ফালি আছো ओ प्रेरणा क्या कर रहे टेलर बजा दो क्या ये तो सिर्फ पिक्चर की ट्रेलर है पिक्चर কথাটো এতিয়া মানে এই যে হেৰি কমেডি কৰা বলা ঐ মাতা প্ৰেৰণা রূপালী রূপালী বর্ণা মেঘালী শীতল নামি নামি আহে মন বরখা হাতুড়ি নাদুড়ি 4:35 চব যাওঁ মাজে কান্দি গ'লো মাজে হাঁহি গ'লো সঁচাকৈ কন্দাৰ দিছে কিন্তু পায়ে চিনেমা চাই ওলাই আহিলোঁ যাম যাম কেলৈ নাযাম সেইটো মেইন চৰি দেই মানুহ চাবা আমি কাৰ লগত যাম অঁ সেই খাওঁ গংগা চাই ওলাই আহিছোঁ একেবাৰে শেষ কৰি আহিছোঁ মজা কৰিছে কিন্তু আংকলে বহুত ধুনীয়া এক্টিং কৰিছে আংকল পুলিচ এতিয়া আমি যাওঁ শেষ আকৌ এবাৰ চাওঁ চাওঁ লাগিছে ৰে হয় নাই কোৱা কিমান পোহৰ হৈ আছে ভিতৰত বহুত এতিয়া আমি চাই কৰি ওলাই আহিছোঁ একদম কান্দি কান্দি মোৰ আইলাইনাৰ কান্দি একদম শেষ কৰি চব দুখ লাগিছে বহুত ভাল আপোনালোকে চাব বহুত ভাল লাগিব আপোনালোকৰ চাই আহিব চব আহিব ওলাই আহিছে আকৌ এবাৰ চাওঁ চালিছিলোঁ তোমাৰো বহি থাকোঁগৈ ব'লা সঁচাকৈ গম নাপাম আমাক আমি গৈ দিলেও গম নাপায় ছেকেণ্ড শ্ব'টো চাই পিনি পকি থাকিব ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মই এইখন অসমীয়া ছবিৰে চাইছোঁ মই বহুত মজা লাগিছে আৰু হলত আহিলোঁ মই কান্দি গ'লোগৈ নিজৰ ৰিয়েকশ্যন ক'লে তোমাৰ কিবা ক'ব কেনেকুৱা লাগিলে চাই বহুত সুন্দৰ অসমীয়া কথা ছবি পৰিয়ালৰ সকলোৰে লগত উপভোগ কৰিব পৰা এখন ছবি মূলতঃ যিটো কাহিনী মাতৃত্ব আৰু মাক আৰু মমতা মাক বুলি ক'লে আমি সকলোৱে আৱেগিক হওঁ কিন্তু সেই কাহিনীটোৱে ইমান সুন্দৰকৈ দেখাইছে আৰু সকলোকে ক'ব পৰা যুৱ প্ৰজন্মক ক'ব পৰা সৰু ল'ৰা ছোৱালীৰ বাবে কিবা ক'ব পৰা অভিভাৱকসকলৰ কাৰণে কিবা এটা আছে মুঠতে বাৰ্তা আছে ছবিখনত সকলো আহক গংগা এখনি বোৱতী সকলোৱে একেলগে উপভোগ কৰক কাৰণ অসমীয়া চিনেমা যদি আমি নাচাওঁ তেতিয়া কোনে চাব আহক আমি অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ এটা অংশীদাৰ হওঁ গংগা চাওঁ সকলোৱে চাব গংগা এখনি বোৱতী হিয়া কোৱা চাহ নে কফি আচ্ছা যাবৰ টাইমত চানা খাওঁ বুলি ভাবিছোঁ আলোচনা খাওঁ ৰাজু কি খাইছোঁ ঠিক নাই ফেমাছ আমাৰ গোলাঘাটৰ এতিয়া আলুমুড়ি বনাই আছে আমাৰ কাৰণে আমি খাই লওঁ তাৰপিছত আৰু ডাইৰেক্ট ঘৰ যাম খালোঁ ঠাণ্ডা কিমান খালোঁ ঠিক নাই কেক খালোঁ সিটো খাই আছোঁ খাইছোঁ মানে পূৰা এনজয় কৰিছোঁ আজি পূৰা মইতো বেছি ডাবুল ধমাকে এইটো পূৰা হলত চিঞৰি দিছে ডাঙৰকৈ মইতো ক্লিপটো বনাই থৈ দিম আলু চানা আমি এতিয়া খাম তাৰপিছত যাম এইটো ক্লিপটো দি দিবা হ'লে নাই হোৱা হা বান্ধি দিয়ক মানে দেৰি হৈছে নহ'লে আপোনাৰ ঘৰ ইয়াতে নেকি ইয়াৰ ক'ত ক'ৰবাত চচ অলপ দি দিয়ক মোক আৰু পিঁয়াজ অলপ পিঁয়াজ নাই নি এইটো মই লৈছোঁ মই আগত ক'লোঁ মই আগত এইটো মোৰ মোক এনেকৈ বনাই দিব আকৌ এইটো মোৰ 10 টকা বান্ধি দিয়ক জল্দি
এইটো মোৰটো ৰেডি দিছ ইজ মাই কেনেকৈ বনাই দেখুৱাইছা নেকি কোনোবাই বচাই বনাই শিকিব পাৰিব নাই এইটো তেনেকৈ নোৱাৰে এইটো বেলেগ এটা হেৰি আছে হয় নাই বাৰু সেইটো বেলেগ এটা ষ্টাইল সোৱাদটো উঠাব নোৱাৰে নহয় বস্তুকেইটা দিলে নহ'ব নহয় মই বস্তুকেইটা দিব পাৰোঁ হয় এইটো ৱাটটো উঠাব পাৰিব লাগিব নহয় মেইন মালকেইটা নাই এনেকৈ ভৰাই দিছোঁ এনেকৈ মানে ভিডিঅ'টো ক্লিপটো লৈ ল'বা মই ভটনি যাত্ৰা চানা খাই খাই গৈ আছোঁ আৰু এয়া মই খাই গৈ শেষ হেল্ল' মই বৰ্তমান গংগা চিনেমাখন চাই ঘৰ পাইছোঁহি গংগা চিনেমাখন আপোনালোক সকলোৱে চাব বুলি আশা থাকিল চিনেমাখনত মৰম ভালপোৱা মমতা মাকৰ মৰম সকলো আছে আৰু প্ৰস্তুতি বাৰ এক্টিং মই এনেও ভাল পাওঁ কিন্তু আজি আৰু বেছি মানে বহুত বেছি ভাল লাগিলে ৰোমেঞ্চ আছে আৰু দুখ লগা হাঁহি উঠা আপোনালোকে চালে গম পাব চালেহে গম পাব আচলতে কেনেকুৱা চাব বুলি আশা থাকিল আৰু আমি অসমীয়া চিনেমাক আমি ছাপোৰ্ট কৰিলেহে তেতিয়া আমাৰ অসমীয়া চিনেমায়ো বাহিৰত স্থান পাব আৰু প্ৰস্তুতি বা আপোনাৰ মই বিগ ফেন আছিলোঁ আৰু আজি কিমান মানে বহুত বেছি ভাল লাগিছে তাত মই বহুত ফূৰ্তি কৰিলোঁ আকৌ এবাৰ চোৱাৰ ইচ্ছা আছে কাইলৈ এক্সাম আছে মাজত অফ পালে আকৌ এবাৰ চাম বুলি ভাবিছোঁ মাহঁতকো ক'ম মই ঠিক আছে বাই ইমানতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ বাই